নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই খুব ট্ৰেণ্ডত চলি থকা ব্লাউজৰ ডিজাইনৰ চিলোৱা ভিডিঅ'টো লৈ আহিছোঁ। কাটিঙৰ ভিডিঅ'টো শ্বুট কৰিবলৈ নহ'লগৈ, সেইকাৰণে ভাবিলোঁ চিলোৱা ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। চিলোৱাটো আমাৰ বহুত খেলি মেলি হৈ থাকে, আমি কেনেকৈনো চিলাব লাগে সেইটো পদ্ধতিটো আমি নাজানো। এই ভিডিঅ'টো আপোনালোক ষ্টাৰ্টিঙৰ পৰা শেষলৈকে চালে গম পাব কেনেকৈ মই চিলাইছোঁ। একদম ডিটেইলছত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এই ব্লাউজটো কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰি পিনি আপোনালোক জনাব। প্ৰথমে মই এয়া লৈ লৈছোঁ, এয়া দেখিছেনে, এয়া কাটিং কৰি লৈছোঁ। এইটো কাটিং কৰিবৰ কাৰণে বেছি এইটো নহয়, আপোনালোক যদি চুইটাৰ নেক কাটিব জানে তেতিয়াহ'লে 2.5 ইঞ্চ এনেকৈ দি পিনি চিন দি পিনি এনেকৈ কাটি ল'লে হ'ব আৰ্মহোলৰ পৰা এই বস্তুটো। এতিয়া আমি চিলাবলৈ ষ্টাৰ্ট কৰোঁ। চিলোৱাৰ আগতে সদায় এনেকৈ মুখামুখিকৈ মেলি ল'ব। মোৰ যিমান ভিডিঅ'টো আপোনালোক যদি চাইছে তেতিয়াহ'লে গম পায় মই বস্তুটো আগতে চিলোৱাৰ আগত এনেকৈ মুখামুখিকৈ দি পিনি বস্তুটো মিলাই লওঁ, তেতিয়া মানে চিলালে আপোনাৰ কেতিয়াও খেলি মেলি নহয়গৈ। এতিয়া মই তলৰ পৰা 1/2 ইঞ্চ গেপিঙত এনেকৈ চিলাই গৈছোঁ আৰু তাৰপিছত ইয়াক এনেকৈ ফ'ল্ড কৰি পিনি লাইনিঙৰ ছাইডে মই এনেকৈ চাপ চিলাই মাৰিমগৈ। মেইন কাপোৰৰ ছাইডে চাপ চিলাই মাৰিব নালাগে, লাইনিঙৰ কাপোৰৰ পিনে চাপ চিলাই মাৰিব লাগে। এতিয়া মই এইটো এনেকৈ ঘূৰাই পিনি ইয়াৰ চাৰিওপিনে চিলনিটো লগাই ল'ম আৰু যিখিনি এক্সট্ৰা কাপোৰ থাকিব সেইখিনি কাটি আঁতৰাই দিমগৈ। এয়া দেখিছেনে, এইটো পাৰ্টটো হৈ গ'ল। ছেম এইটো পাৰ্টটো মই সেনেকৈ ৰেডি কৰি ল'মগৈ। এয়া মোৰ দুইটা পাৰ্ট ৰেডি হৈ গ'লগৈ। তাৰপিছতো মই এয়া মিলাই এনেকৈ চাই লৈছোঁ ঠিকে আছে নাই। এতিয়া আমি যিটো ওপৰৰ পেটাৰ্ণটো যে কাটিছিলোঁ সেইটো আমি এনেকৈ তলৰ পৰা কাপোৰখন এনেকৈ উলিয়াই লৈ মুখামুখিকৈ এইটো মেলি ল'মগৈ আৰু ইয়াৰ ওপৰতো লাইনিং কাপোৰটো এনেকৈ দি ল'মগৈ বস্তুটো মিলাকৈ। আৰু তাৰপিছত এয়া আমি চাই ল'ম ঠিকে আছে নাই। আমাৰ যিটো তলৰ পাৰ্টটো চিলাইছিলোঁ সেই পাৰ্টটো এনেকৈ দি পিনি বস্তুটো মিলাই চাই ল'মগৈ ঠিকে আছে নাই, নহ'লে কেতিয়াবা আমাৰ খেলি মেলি হয়। যোনে চিলাই থাকে তেওঁলোকৰ কেতিয়া নহয় বাৰু, আৰু যোনে নতুন থাকে তেওঁলোকৰ অকণমান প্ৰব্লেম হয়, সেইকাৰণে মই এনেকৈ বুজাই দিছোঁ আপোনালোকক। আৰু ছাইডৰ পৰা মই এনেকৈ চিলাই যামগৈ। চিলোৱাৰ পিছত যিখিনি এক্সট্ৰা কাপোৰ থাকে সেইখিনি কাটি আঁতৰাই ল'ম। এয়া মোৰ চিলাই হৈ গ'লগৈ। তাৰপিছত এক্সট্ৰা কাপোৰখিনি যিখিনি আছে মই সেইখিনি কাটি আঁতৰাই ল'ম। ছেম সেনেকৈ মই ইটো পাৰ্টটো সেনেকৈ চিলাই মেলি এক্সট্ৰা কাপোৰবোৰ কাটি আঁতৰাই ল'মগৈ। এয়া দেখিছেনে, মোৰ দুইটা পাৰ্টটো কমপ্লিট হৈ গ'লগৈ। এতিয়া আমি পাইপিং লগামগৈ। পাইপিঙো লগাবৰ কাৰণে যিসকল নতুন থাকে তেওঁলোকৰ অকণমান খেলি মেলি হয়গৈ, ক'তনো লগাব লাগে। যিটো ৰাউণ্ড শ্বেপ আছে সেই ৰাউণ্ড শ্বেপত পাইপিংটো লগোৱা হয়, সেইকাৰণে মই 1.5 ইঞ্চ বহলত চিলভাৰ কালাৰ পাইপিঙৰ কাপোৰখন কাটি লৈছোঁ। কাটি লোৱাৰ পিছত মই এয়া 1/2 ইঞ্চ গেপিঙত মই এনেকৈ লগাই গৈছোঁ। ভিডিঅ'ত দেখাৰ দৰে আপোনালোকেও সেনেকৈ লগাব পাৰিব। তাৰপিছত এয়া মই পাইপিনৰ ৰছী ইউজ কৰিছোঁ। পাইপিনৰ ৰছীটো ইউজ কৰিলে পাইপিন দেখিবলৈ খুব ধুনীয়া হয়গৈ, সেইকাৰণে আমি চবতে পাইপিনৰ ৰছী ইউজ কৰোঁ। এয়া হৈ গ'ল। আৰু যিখিনি এক্সট্ৰা কাপোৰ আছে পিছপিনে সেইটো আমি ধুনীয়াকৈ ফ'ল্ড কৰি পিনি ভিতৰৰ ফালে এনেকৈ ফিনিচিং কৰাকৈ চিলাই ল'ম। অকণমান কাৰ্ভ শ্বেপ আছে যে সেইকাৰণে অকণমান প্ৰব্লেম হয় কাপোৰখিনি ভৰাই চিলাবৰ কাৰণে, কিন্তু ধুনীয়াকৈ হৈ যায়গৈ। দেখিছেনে, এইটো মোৰ কমপ্লিট হ'লগৈ। সেনেকৈ মই ইটো পাৰ্টটোতো পাইপিং লগাই লৈছোঁ। এয়া দুইটা পাৰ্টতে মই পাইপিং লগাই ল'লোঁ। এতিয়া যিটো আমাৰ তলৰ পাৰ্টটো আছে ইয়াত আমি প্ৰিন্সেছ কাট দিমগৈ। প্ৰিন্সেছ কাট দিবৰ কাৰণে ইয়াৰ পৰা মূৰৰ পৰা এনেকৈ 4 ইঞ্চিত চিন দিছোঁ আৰু ওপৰলৈ 4.5 ইঞ্চিত চিন দিছোঁ। এনেকৈ লাইন ড্ৰ এটা কৰি ল'মগৈ। লাইন ড্ৰ কৰাৰ পিছত এই লাইনটোৰ পৰা 1 ইঞ্চ এইটো ছাইডে চিন এটা দিম আৰু 1 ইঞ্চ এইটো ছাইডে চিন এটা দিম। চিন দিয়াৰ পিছত এই চিনৰ পৰা এনেকৈ ট্ৰায়েংগেলৰ নিচিনাকৈ আমি এনেকৈ লাইন ড্ৰ কৰিম।
তাৰপিছত এই চুকটোৰ পৰা আৰ্মহোলৰ চাইডে এনেকৈ লাইনটো লৈ যামগৈ বেকাকৈ। এয়া দেখিছেনে? প্ৰিন্সেছ কাট কেইবাটাও পদ্ধতি কৰিব পাৰি। মই এইটো পদ্ধতি ইউজ কৰিছোঁ। মোৰ বেলেগ ভিডিঅ'ত বেলেগ পদ্ধতি কৰা আছে। আপোনালোক যোনটো সহজ পায় সেইটো পদ্ধতি ইউজ কৰিব পাৰে। এয়া দেখিছেনে? এতিয়া এই বস্তুটো এনেকৈ থেপথেপাই দিলে ইটো ছাইডো আমাৰ চিনবোৰ আহি যাব। এয়া মোৰ চিনবোৰ আহি গ'লগৈ। এতিয়া মই ইয়াক অকণমান ডাঠ কৰি ল'মগৈ যাতে চিলাবলৈ সুবিধা হয়। এয়া কৰি ল'লোঁ। এতিয়া মই এয়া চিলামগৈ। চিলোৱাৰ আগতে এয়া চাব, যিটো আমাৰ দুটা লাইনটো আছে এই লাইন দুটা ধুনীয়াকৈ মিলাই লয়। ইয়াত আমি গাঁঠি চিলনি দিম। গাঁঠি চিলনি দি পিনি সেই লাইনৰ ওপৰত এনেকৈ চিলাই যামগৈ। ভিডিঅ'ত দেখাৰ দৰে আপোনালোকো সেনেকৈ চিলাই যাব। এইডোখৰ দেখিছেনে? এইকণত এয়া ৰখাই পিনি আকৌ সেই লাইনটো যিটো ওপৰ লাইনটো আছে তাৰপৰা 2 ইঞ্চমান গেপিঙত আমি এনেকৈ চিলাই গৈছোঁ আৰ্মহোলৰ ছাইডলৈকে। এয়া মোৰ প্ৰিন্সেছ কাট চিলাই হৈ গ'লগৈ। এনেকৈ চিলালেও আপোনালোক চাব ইমান ধুনীয়াকৈ পাফ হৈছে। এইটো আমি কাটি পিনিও চিলাব পাৰোঁ, এনেকৈও চিলাব পাৰোঁ ডাইৰেক্টকৈ। যিটো সুবিধা হয় আপোনালোক সেনেকৈ চিলাবগৈ। এয়া হৈ গ'ল মোৰ দুইটা পাৰ্ট। এয়া দেখিছেনে? কমপ্লিট হৈ গ'লগৈ। পাফটো ইমান ধুনীয়াকৈ উঠিছে। এতিয়া মই ইয়াত হুক কাজৰ কাপোৰ লগামগৈ। কাজৰ কাপোৰৰ কাৰণে অকণমান বহল কাপোৰ লাগে। সেইটো কাৰণে মই 3 ইঞ্চ জোখত বহলত কাপোৰ এটা কাটি লৈছোঁ। আৰু এয়া যিটো আমাৰ ব্লাউজৰ যিটো পাৰ্টটো আছে সেইটো উল্টা ছাইডৰ পৰা কাপোৰখন থৈ পিনি আমি এনেকৈ চিলাই যাম 1/2 ইঞ্চ গেপিঙত। আৰু এয়া তলৰ পৰা আমাৰ ফিনিচিং কৰি চিলোৱা আছে, সেইকাৰণে তলৰ কাপোৰখন ধুনীয়াকৈ ফল্ড কৰি ল'মগৈ। এয়া দেখিছেনে? তলত আৰু আমি কাপোৰ খুৱাবলৈ নাই, কাৰণ আমি তলত ষ্টাৰ্টিঙতে লুটিয়াই চিলাইছিলোঁ। সেইকাৰণে এয়া এনেকৈ ফল্ড কৰি পিনি তলৰ ফিনিচিং কৰি পিনি এনেকৈ যিটো চিলাই কৰিছিলোঁ তাৰ ওপৰত এনেকৈ কাপোৰখন ফল্ড কৰি চিলাই গৈছোঁ। ভিডিঅ'ত আপোনালোক দেখিব পাইছে, সেনেকৈ ছেম আপোনালোক এনেকৈ কৰিব। কাজৰ কাপোৰটো আমাৰ সদায় বহলকৈ থাকে অকণমান, আৰু হুকৰ কাপোৰটো আমি ভিতৰ পিনে সোমোৱাই লৈ এনেকৈ চিলাওঁ। এয়া এটা চিলনি লগালোঁ, তাৰপিছত আৰু অকণমান গেপ কৰি পিনে আৰু এটা চিলনি লগাম। আৰু ওপৰ চাইডে যিকণ এক্সট্ৰাকৈ আমাৰ বাঢ়ি আছে সেইকণ কাটি সমান কৰি ল'ম। আপোনালোক ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা শেষলৈকে চাব। মই বহুত সৰু সৰু কথা আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈ গ'লগৈ। তাৰপিছৰ পাৰ্টটোত মই এতিয়া হুকৰ কাপোৰ লগামগৈ। হুকৰ কাপোৰ লগাবৰ কাৰণে অকণমান ঠেককৈ ল'ব লাগে। মানে মই এইটো 2 ইঞ্চ বহলমান কাপোৰ লৈছোঁ। আৰু যিটো আমাৰ ব্লাউজৰ পাৰ্টটো আছে সেই পাৰ্টটোত আমি চিধাকৈ ৰাখি তাৰ ওপৰত কাপোৰটো ৰাখিমগৈ। তাৰপিছত এইটো আমাৰ কাজৰ কাপোৰটো লগোৱা হয় সেনেকৈ, হুকৰ কাপোৰটো লগোৱা হয়। এতিয়া এনেকৈ ঘূৰাই পিনি এনেকৈ চাপ চিলাই দি দিম। চাপ চিলাই দিয়াৰ পিছত এইখিনি কাপোৰ আছে সেইখিনি ফল্ড কৰি পিনি ভিতৰ পিনে চিলাই ল'মগৈ। মোৰ ভিডিঅ'টো ফটককৈ সেইকণ ডিলিট হৈ থাকিলে। এয়া দেখিছেনে? সেয়া মই হুকৰ কাপোৰটো ভিতৰ পিনে ফল্ড কৰি চিলাই লৈছোঁ। আৰু এই যিটো ওপৰ পাৰ্টটো আছে এইকণতো পাইপিন লগাই ল'ব লাগিব। হুক কাজৰ কাপোৰ লগোৱাৰ পিছত ইয়াত পাইপিন লগাব লাগে, তেতিয়া বস্তুটো ফিনিচিং হয়। এয়া দেখিছেনে? এয়া মই এনেকৈ লগাই লৈছোঁ। এতিয়া যিখিনি অকণমান বাঢ়ি চাহি থাকে সেইখিনি কাটি আঁতৰাই ল'ব। আঁতৰোৱাৰ পিছত এতিয়া মই 1/2 ইঞ্চ গেপিঙত চিন দি ল'ম। এয়া দুইটা পাৰ্ট মিলাই চাই লৈছোঁ ঠিকে আছেনে। এতিয়া মই এয়া 1/2 ইঞ্চ গেপিঙত এনেকৈ চিন দি যামগৈ। যিটো আমাৰ পেটাৰ্ণটো আমি যিটো কাটিছিলোঁ সেইটো চিলাব লাগিব, সেইকাৰণে এনেকৈ 1/2 ইঞ্চত চিন দি লৈছোঁ।
মই এনেকৈ দি লৈছোঁ। আপোনালোক যদি অকণমান অসুবিধা হয় তেতিয়াহ'লে জুখি ল'ব। জুখি লৈ এনেকৈ আধা ইঞ্চ গেপিঙত এনেকৈ চিন দি ল'ব। চিনটো দি ল'লে আমাৰ চিলাবলৈ সুবিধা হয়। চিনে চিনে আমি চিলাই গ'লে হৈ গ'ল। এতিয়া এয়া যিটো পাৰ্টটো আছে সেই পাৰ্টটো ইয়াৰ পৰা আমি সমানকৈ ৰাখি পিনি চিলাই যামগৈ। যিটো চিন দিছিলোঁ সেই চিনৰ ওপৰতে চিলাম। এয়া আমি ইয়ালৈকে চিলালোঁ। ইয়াৰ পিছত আকৌ অকণমান গেপ কৰি পিনি আৰু এটা চিলনি লগাই দিমগৈ, যাতে বস্তুটো মজবুত হয়, ফটককৈ খুলি নাযায়। সেইকাৰণে আৰু এটা চিলনি লগাই দিম। এয়া মোৰ কমপ্লিট হৈ গ'লগৈ। এটা পাৰ্ট কমপ্লিট হৈ গ'ল। সেনেকৈ চেম মই ইটো পাৰ্টটো কমপ্লিট কৰি লৈছোঁ। আৰু এইটো কেনেকুৱা লাগিলে ডিজাইনটো আপোনালোক জনাবলৈ নাপাহৰিব। আৰু ভাল লাগিলে আপোনালোকৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত শ্বেয়াৰ কৰিব।